আপুনি জানেনে মানুহৰ চকু কিমান মেগাপিক্সেলৰ হয়? আপুনি জানেনে ভাৰতৰ সবাতকৈ লাহে লাহে চলা ট্ৰেইন কোনখন? আপুনি জানেনে মানুহৰ ব্ৰেইনত কিমান জিবি ষ্টৰেজৰ কেপাচিটি থাকে? আপুনি ইজিপ্তৰ পিৰামিডত পোৱা ৰাজা তুতানখামৰ মাম্মিৰ ৰহস্য গম পায়নে? বিশ্বৰ বিষয়ে এনেকুৱা টপ 10 এমেজিং ফেক্টছৰ বিষয়ে জানিবলৈ সাজু হৈ যাওক। আজিৰ আমি এই ভিডিঅ'টোত আলোচনা কৰিম এনেকুৱা ধৰণৰ কেইটামান এমেজিং ফেক্টছ। নম্বৰ 10, আপুনি জানেনে জাপানত মোবাইলৰ অথবা কেমেৰাৰ জৰিয়তে ফটো তোলাৰ সময়ত কেমেৰাৰ শ্বাটাৰ সাউণ্ডটো অন কৰি থ'ব লাগে। এনেকুৱা নকৰিলে আপোনাৰ জেলো হ'ব পাৰে। মানুহক নোকোৱাকৈ ফটো তুলিব নোৱাৰাৰ বাবে এই ব্যৱস্থা বনোৱা হৈছে। ফেক্টছ নম্বৰ 9, আপুনি দ্য ক্ৰাইং বয় নামৰ পেইণ্টিঙৰ বিষয়ে জানেনে? মানুহে এইটো পেইণ্টিঙক শ্বপিট পেইণ্টিং বুলি কয়। এইটো পেইণ্টিং আজিলৈকে যিবিলাক মানুহে লৈ গৈছিল ঘৰৰ সেইবিলাক ঘৰত জুই লাগি চব ধ্বংস হৈ গৈছিল মাত্ৰ এই পেইণ্টিঙৰ বাহিৰে। ফেক্টছ নম্বৰ 8, আপুনি জানেনে মানুহৰ চকু 576 মেগাপিক্সেলৰ হয়, যাৰ বাবে আমি প্ৰায় 1 কোটি কালাৰক বেলেগ বেলেগকৈ চিনিব পাৰোঁ। ফেক্টছ নম্বৰ 7, পেণ্ডা নামৰ এই জীৱটোক আপোনালোকে সবেইতো জানে। আপুনি জানেনে এই পেণ্ডা আচলতে এক প্ৰকাৰৰ ভালুহে হয়। ফেক্টছ নম্বৰ 6, আপুনি জানেনে ভাৰতৰ সবাতকৈ দীঘল নাম থকা ৰেল ষ্টেচন কোনখন? এই ৰেল ষ্টেচনখন হ'ল অন্ধ্ৰ প্ৰদেশত। ইয়াৰ নাম হ'ল বেংকাটা নৰসিম্হা ৰাজু বেৰিপেটা। ফেক্টছ নম্বৰ 5, বন্ধুসকল আপোনালোকে সবেইতো জানে যে ভাৰতৰ আটাইতকৈ হাই স্পীড ট্ৰেইনখন হ'ল শতাব্দী এক্সপ্ৰেছ। কিন্তু আপুনি জানেনে ভাৰতৰ সবতকৈ লাহে লাহে চলা ট্ৰেইন কোনখন? ভাৰতৰ সবতকৈ লাহে লাহে চলা ট্ৰেইনখনৰ নাম হ'ল নীলগিৰি মাউণ্টেইন ৰেলৱে, যাৰ মেক্সিমাম স্পীড হ'ল 10 কিলোমিটাৰ/আৱাৰ। ফেক্টছ নম্বৰ 4, আপুনি জানেনে সোণ একমাত্ৰ এনেকুৱা ধাতু যি কেতিয়াও নষ্ট নহয়। মাটিৰ ভিতৰতো যদি সোণ থৈ দিয়ে তেতিয়াও এই ধাতু নষ্ট হৈ নাযায়। ফেক্টছ নম্বৰ 3, ইজিপ্তৰ পিৰামিডৰ পৰা এটা ৰজাৰ মাম্মি পোৱা গৈছিল, যাৰ নাম আছিল তুতানখামিন। আৰু সবাতকৈ ভয়ানক কথাটো হ'ল যে এই মাম্মিৰ আৱিষ্কাৰ মানে সন্ধানৰ লগত জড়িত যিমান মানুহ আছিল সবেই কিবা না কিবা কাৰণত মৃত্যুক আঁকোৱালি ল'ব লগা হৈছিল। ফেক্টছ নম্বৰ 2, আপুনি জানেনে মোবাইলত প্ৰথমতে কেতিয়াৰ পৰা টেক্সট মেছেজ কৰা হৈছিল? বছৰটো হ'ল 1992 আৰু মেছেজটো আছিল মেৰী ক্ৰিছমাছ। ফেক্টছ নম্বৰ 1, আপুনি জানেনে যদি মানুহৰ মগজু কোনোবা কম্পিউটাৰৰ লগত যদি তুলনা কৰা হয় তেতিয়াহ'লে সেই ষ্ট'ৰেজ হ'ব 10 লাখ জিবি। কিন্তু কথাটো হ'ল যে আমি আমাৰ গোটেই জীৱনকালত 8ৰ পৰা 10%হে ব্যৱহাৰ কৰিব পাৰোঁ। বন্ধুসকল এয়া আছিল টপ 10 এমেজিং ফেক্টছ এপিছ'ড নম্বৰ 1। আৰু আপুনি যদি এনেকুৱা ফেক্টছ বিষয়ে জানিব বিচাৰে তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত য়েছ আৰু ন' বুলি লিখিব। জয় অসম, ধন্যবাদ।